গাইজ ওয়েলকাম টু জান্নাত ব্লগছ পকৰি বনাবলৈ ওলাইছোঁ আমি দালিৰে পকৰি হয় ইয়াত দিছোঁ আমি আদা জলকীয়া আৰু পিঁয়াজ ইয়াতে মিহলি কৰি দিছোঁ গোটেইখিনি আমি মিক্সি পেষ্ট এটা বনাই লৈছোঁ ইয়াতে আমি তেল দি লৈছোঁ তেলখিনি গৰম আছে এতিয়া আমি পকৰি দিবলৈ আৰম্ভ কৰিছোঁ পকৰিবিলাক এনেকুৱা অলপ ভাল নালাগে পকৰিবিলাক এনেকুৱা গোল চাইজৰ অলপ ভাল নালাগে চ' আমি এটা পিঁয়াজ কাটি লৈছোঁ আৰু সেইখিনি পেষ্টখিনিত দি দিম এই দুটা হৈছে তিলবলৈ এনেকৈ আমি গোটেইকেইটা বনাই ল'ম এয়া আমাৰ মোটামুটি হৈছে আৰু এইকেইটাই হ'ব বাকী আছে প্ৰায় হৈছেই আৰু তো আপোনালোকেও চেষ্টা কৰিব এইটো ভিডিঅ'টো চাই থাকোঁতে লাইক এটা কৰি দিয়ক আৰু এনেই থকাকৈ আৰু আমাক ছাবস্ক্ৰাইবো কৰি দিব ভিউজো দিবচোন আমাৰ পকৰিখিনি খুব ধুনীয়া কালাৰ আহিছে আমি এতিয়া এইখিনি নমাই দিম আৰু গেছটো অফ কৰি দিম এয়া হৈ গ'ল আমাৰ পকৰি ৰেডি গৰমে গৰমে পৰিৱেশন কৰক খুব ধুনীয়া টেষ্টি পাব আপোনালোকে নিমখ দিয়া লাল চাহৰ লগত খালে আৰু ধুনীয়া লাগিব এয়া আমি চাহ সেই গাইজ যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু আমাৰ চেনেলটো নতুনকৈ খুলিছোঁ চ' ছাবস্ক্ৰাইব এটা কৰি দি দিব চ' আজিলৈ বাই আপোনালোকে এনেহে চাই লাইক চাইক নকৰেই লাইক এটা কৰি দিব গৰমে গৰমে লাল চাহৰ লগত পৰিৱেশন কৰি দিয়ক বাই বাই